নমস্কাৰ বন্ধুসকল, মই বিশাল অনুৰাগ। আজিৰ এই দীপাৱলীৰ বিশেষ ভিডিঅ' আপোনালোকক বাস্তুজ্যোতিৰ অসমৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। দীপাৱলী মানে আন্ধাৰক নাকি পোহৰৰ জয়, অশুভ শক্তিক নাকি শুভ শক্তিৰ জয়। হয়, এইবাৰৰ দীপাৱলীত আমাৰ সবাৰে এটাই প্ৰাৰ্থনা হোৱা উচিত, আমাৰ প্ৰাণৰ জুবিন দাক প্ৰাণ কঢ়া অশুভ শক্তি নিপাত যাওক। বাৰু, এতিয়া আহোঁ আজিৰ ভিডিঅ'টোৰ মূল কথালৈ। বাস্তুশাস্ত্ৰত কোৱা হৈছে দীপাৱলীৰ শক্তি মূলতঃ সক্ৰিয় হয় আপোনাৰ ঘৰখনৰ উত্তৰ আৰু পূব দিশত। উত্তৰ হৈছে কুবেৰৰ স্থান, ধন সঞ্চয় আৰু সুযোগৰ দিশ। এয়া সেয়েহে এইবাৰৰ দীপাৱলীত আপোনাৰ ঘৰৰ উত্তৰ দিশত 11খন বন্তি জ্বলাই ওম হ্ৰীং কুবেৰাই নমঃ এই মন্ত্ৰফাঁকি 21 বাৰ আপুনি আওৰাওক। বেলি দুবাৰ পূৰ্বে ঘৰৰ মূল দুৱাৰত আই লক্ষ্মীৰ পদচিহ্ন অংকন কৰক আৰু ঘৰৰ ব্ৰহ্মস্থানত এগছি বন্তি জ্বলাওক। ইয়াৰ লগতে পূব দিশত এগছি বন্তি জ্বলাই এখিলা বেলপাতত লক্ষ্মী আইৰ নাম লিখি সংৰক্ষণ কৰক। এই কাৰ্যই ধনৰ স্থিৰতাৰ লগতে আপোনাৰ ঘৰখনৰ শান্তিৰ সমৃদ্ধি উন্নতি কিন্তু নিশ্চিত কৰে। দীপাৱলীৰ সময়ত বহুতেই এটা ডাঙৰ ভুল কৰে, ঘৰৰ দক্ষিণ পশ্চিম কোণটো অন্ধকাৰ কৰি ৰাখে। মনত ৰাখিব, এইটো দিশ ধনৰ স্থিৰতাৰ দিশ। যদিহে এই দিশ অন্ধকাৰ হৈ থাকে, আই লক্ষ্মী আহিও কিন্তু আঁতৰি যাব। সেয়েহে দক্ষিণ পশ্চিম কোণত এগছি বন্তি নজ্বলোৱাকৈ নাথাকিব। কিন্তু মন কৰিব, এই বন্তি গছি শুদ্ধ ঘিউৰ হ'ব লাগিব। কিন্তু আৰু এটা বিশেষ কথা আপোনালোকক জনাই থওঁ, আপুনি জ্বলোৱা বন্তি গছি কিন্তু কি তেলেৰে জ্বলাব সেয়া নিৰ্ভৰ কৰিব আপোনাৰ ৰাশিৰ ওপৰত। বৃষ, কন্যা, মকৰ ৰাশিৰ বাবে নাৰিকলৰ তেলৰ বন্তি সৰ্বাধিক শুভ। তেনেকৈ মেঘ, সিংহ, ধনু ৰাশিৰ বাবে মিঠাতেলৰ বন্তিয়ে ধন সোণক আকৰ্ষণ কৰে আৰু মিথুন, তুলা, কুম্ভ ৰাশিৰ বাবে তিল তেলৰ বন্তিয়ে ভাগ্য উদয় কৰে। লগতে কৰ্কট, বৃশ্চিক, মীন ৰাশিৰ বাবে ঘিউৰ বন্তিয়ে আত্মিক শান্তি আৰু ধনৰ শ্ৰীবৃদ্ধি নিশ্চিত কৰে। বন্ধুসকল, এই দীপাৱলীত আলোকেৰে আলোকিত হওক আপোনাৰ জীৱন। আই লক্ষ্মী আৰু কুবেৰ দেৱতাৰ আশীৰ্বাদেৰে ধন টকা পইচাৰ বাট সদায় দিনৰ বাবে মুকলি হওক আপোনাৰ। যদিহে আগলৈও এনে ভিডিঅ' পাই থাকিব বিচাৰে, তেন্তে মোৰ এই চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ আপুনি কিন্তু নাপাহৰিব। পুনৰবাৰ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।